নমস্কাৰ ভাইটি মন্ত্ৰীসকল, সকলোকে অনলাইন অসম এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা। নিশ্চয় তোমালোকৰ এতিয়া পৰীক্ষা আহি আছে, গতিকে পঢ়াৰ প্ৰেচাৰটো বাঢ়িছে, সকলো গম পাইছোঁ বাৰু। অনলাইন অসম এই সিদ্ধান্তৰ জৰিয়তে ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈ আমি যিকেইটা বিষয় আছে সকলো বিষয়ৰে আমি তোমালোকক কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ যি সমাজ বিজ্ঞান বিষয়টো আছে তাৰ 4 নম্বৰ যোনটো চেপ্টাৰ নামটো কি হয় মই পাহৰি গৈছোঁ বাৰু। মই ষষ্ঠ শ্ৰেণী যিহেতু নপঢ়োঁ। পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ। পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ কি কি বাৰু কোৱাচোন? নাজানো নেকি? জানা নিশ্চয়, তোমালোকে নোপোৱা। আমি পঢ়িম বাৰু কি কি হয়। আমি এই মানে পাঠটিৰ যিকেইটা ভিতৰৰ প্ৰশ্ন আছে তোমালোকে সেইকেইটা দিম, লগতে যিকেইটা অনুশীলনী প্ৰশ্ন আছে সেইকেইটা তোমালোকৰ লগত ডিছকাছ কৰিম। গতিকে দেৰি নকৰোঁ আৰু ডাইৰেক্ট ভিডিঅ'টো আৰম্ভ কৰোঁ, কি কোৱা? হয় না? ঠিক আছে, আৰম্ভ কৰোঁ। এতিয়া তোমালোকে প্ৰথমটো কুৱেশ্যন লিখা যে আমি যে পৃথিৱীত জীয়াই আছো তাৰ বাবে কিছুমান প্ৰয়োজনীয় উপাদান আছে। সেই প্ৰয়োজনীয় উপাদান কেইটা কি কি? তোমাৰ প্ৰশ্নটো কি হ'ব? পৃথিৱীত জীৱৰ বসবাসৰ কাৰণে প্ৰয়োজনীয় উপাদানসমূহ কি কি? তোমালোকে প্ৰশ্নটো লিখি লোৱা। ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো হ'ব বায়ু, তাৰ পিছৰটো হ'ব পানী, তাৰ পিছৰটো হ'ব তাপ, তাৰ পিছৰটো হ'ব পোহৰ, তাৰ পিছত হ'ব মাটি। পৃথিৱীত জীৱৰ বসবাসৰ কাৰণে প্ৰয়োজনীয় উপাদান কেইটা কি কি হয়? বায়ু, বায়ু নহ'লে আমি দেখোন জীয়াই কেনেকৈ থাকিম? উশাহ নিশাহ কেনেকৈ ল'ম? পানী, পানী নহ'লে আমিতো 1 ছেকেণ্ডো জীয়াই থাকিব নোৱাৰিম। 1 ছেকেণ্ড পাৰিম বাৰু, কিন্তু যদি আমাৰ পিয়াহ লাগে কিমান সময় আমি জীয়াই থাকিম? এদিন পাৰিম, দুদিন পাৰিম, তাৰপিছত আৰু তোমালোকে ভাবা কেনেকৈ জীয়াই থাকিব পানী নহ'লে? মই নোৱাৰোঁ। তাৰপিছত আমি তাপ, তাপ কি? আমি যে এই যে ঠাণ্ডা দিনত যে সূৰ্যৰ পোহৰ মানে গৰম ভাৱটোলৈ গৈ থাকোঁ বা এই জুই যে লওঁ, সেকা লওঁ, সেইটো কি বুলি কয়? তাপ বুলি ক'ব পাৰি। তোমালোকে সেইটো নহ'লে ঠাণ্ডা দিনত কপি মৰিবা যদি তাপেই নাই। পোহৰ, পোহৰ নহ'লে আমি কেনেকৈ যাম? দিনটোত যদি পোহৰে নপৰে না আমি চলাফেৰা কেনেকৈ কৰিম? ৰাতিয়ে গৈ থাকিব, প্ৰব্লেম নহ'ব জানো? নিশ্চয় হ'ব। তাৰপিছত মাটি, মাটি নহ'লে আমি ঘৰ ক'ত সাজিম? থাকিম ক'ত? গতিকে মাটি নহ'লে দেখোন আমি নিজকে কল্পনাই কৰিব নোৱাৰোঁ। হয় নহয় কথাটো কোৱাচোন? হ'ল নহয়? এইটো ফাৰ্ষ্ট কুৱেশ্যন, তোমালোকে বুজিলা নহয়? আৰু উত্তৰটো পাই গ'লা। বেয়া কথা দেই, বুজাৰ লগতে তোমালোকে উত্তৰটো পাইছা। গতিকে আমি ছেকেণ্ড কুৱেশ্যনটো লাগে। ছেকেণ্ড কুৱেশ্যনটো কি হ'ব? পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ কি কি? প্ৰধান মণ্ডলসমূহ বুলি কি কি বুলি ক'লে ইয়াৰ উত্তৰ আহিব মানে ক খ বুলি দিবি, ক বুলি দিবি লিখা। স্থল মণ্ডল, খ জল মণ্ডল, গ বায়ু মণ্ডল, আৰু ঘটো হ'ব জীৱ মণ্ডল। পৃথিৱীৰ কেইটা মণ্ডল আছে? প্ৰধানৰ 4টা। তাৰ এটা কি হ'ল? এটা মণ্ডল হৈছে স্থলমণ্ডল, এটা জলমণ্ডল, এটা বায়ুমণ্ডল আৰু এটা জীৱমণ্ডল। এতিয়া এই স্থলমণ্ডল বুলি যে কৈছে এইটো কাক বোলে? আমি যে এই পৃথিৱীৰ যিমানখিনি পানী আছে সেই পানীসোপাক বাদ দি পিনে যিখিনি ঠাই বাচি থাকে বা মাটি শিল, মাটি বুলি ধৰি লওঁ তোমালোকে সহজকে বুজা, যিখিনি ঠাই মাটিৰে আগুৰি আছে সেইটোকে কি বুলি কয়? স্থলমণ্ডল বুলি কৈছিলোঁ, স্থলমণ্ডল বুলি কয়। আৰু জলমণ্ডল কাক বোলে? পৃথিৱীত যিমানখিনি ঠাইত পানীৰে আগুৰি আছে, নদীৰ পানী, তোমালোকৰ সাগৰ মহাসাগৰ পানী আদি বহুত বস্তু আছে য'ত নেকি পানীৰে আগুৰি আছে, সেই অংশটোক কি বুলি কয়? যোনখিনি পৃথিৱীৰ যি অংশ পানীৰে আগুৰি আছে সেই অংশটোক কি বুলি কয়? জলমণ্ডল। বুজিছা নহয়? এতিয়া বায়ুমণ্ডল কাক বোলে? আমি মই ইয়াত ৰখি আছো, মোৰ চাৰিওফালে বহুত ধৰণৰ গেছীয় পদাৰ্থ আছে। এই যোনটো গেছীয় পদাৰ্থৰ আৱৰণ আৰু যিটো পৃথিৱীক আগুৰি আছে বা আৱৰি আছে
সেইটো কি বুলি কয় বায়ুমণ্ডল কি বুলি কয় এইটো বায়ুমণ্ডল তাৰ পিছত 4 নম্বৰটো আহিছে জীৱমণ্ডল জীৱমণ্ডল কি এই তিনিটা যে মণ্ডল আছে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল এই তিনিটা একেলগে কি বুলি কোৱা হয় জীৱমণ্ডল তোমালোকে বুজিছা নহয় স্থলমণ্ডল কাক বোলে যিখিনি পানীৰে যিখিনি ঠাই আগুৰি আছে তাৰ বাদে যিখিনি ঠাই বাছি থাকে সেইটো কি বুলি কয় স্থলমণ্ডল বুলি কোৱা হয় আৰু পৃথিৱীৰ যিমানখিনি অংশ পানীৰে আগুৰি আছে সেইটো কি বুলি কোৱা হয় জলমণ্ডল আৰু যিখিনি ঠাই বা পৃথিৱীৰ ভূপৃষ্ঠৰ বা মাটিৰ ওপৰৰ যিখিনি আমাৰ যোনটো চাৰিফালৰ আৱৰণটো যোনটো গেছীয় আৱৰণটো সেইটো কি বুলি কয় বায়ুমণ্ডল বুলি কয় আৰু জীৱমণ্ডল বুলি কাক কোৱা হয় এই তিনিটা মণ্ডলক একেলগে কি বুলি কোৱা হয় জীৱমণ্ডল বুলি কোৱা হয় বুজিলা নহয় এতিয়া আমি নেক্সট হেৰিটোলৈ যাওঁ কি আছে নেক্সট কোৱেশ্চনটো চাই লওঁ মই কোৱা পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি সকলোৱে জানা নহয় বা পৰ্বত বুলি কৈছো সকলোতকৈ উচ্চতম পৰ্বতটোৰ নাম কি নাজানা ঠিক আছে মই কৈ দিম সেইটো হৈছে তোমালোকে লিখা পৃথিৱীৰ আটাইতকৈ উচ্চতম পৰ্বতটোৰ নাম কি ইয়াৰ উত্তৰ হৈছে মাউণ্ট এভাৰেষ্ট কি হয় নামটো মাউণ্ট এভাৰেষ্ট ইয়াৰ উচ্চতা কিমান ইয়াৰ উচ্চতা হৈছে ৮,৮৪৮ মিটাৰ কি হয় ইয়াৰ উচ্চতা ৮,৮৪৮ মিটাৰ পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বতটোৰ নাম কি হয় মাউণ্ট এভাৰেষ্ট আৰু তাৰ উচ্চতা কি হয় ৮,৮৪৮ মিটাৰ সকলোৱে বুজি পাইছে মই কোৱেশ্চনটো লিখা নাই তোমালোকে মই কৈ আছো তোমালোকে লিখি লবা উত্তৰটো মই লিখি দিছো মাত্ৰ ঠিক আছে তোমালোকে এইটো লিখি ললা নহয় এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো হ'ব পৃথিৱীৰ আটাইতকৈ গভীৰতম খাদ কি খাদটোৰ নাম কি সেইটোৰ নাম হৈছে উত্তৰটোৰ নাম কি আছে মেৰিয়ানা খাদ কি হয় ইয়াৰ উত্তৰটো হৈছে মেৰিয়ানা খাদ সকলোতকৈ গভীৰতম খাদটোৰ নাম কি হ'ল মেৰিয়ানা খাদ ইয়াৰ গভীৰতা কিমান ইয়াৰ গভীৰতা হৈছে 11,022 মিটাৰ কিমান হয় 11,022 মিটাৰ সকলোতকৈ গভীৰতম খাদ কি হয় মেৰিয়ানা খাদ আৰু ইয়াৰ গভীৰতা হৈছে 11,022 মিটাৰ হলো এইটো লিখা আমি বেলেগলৈ যাওঁ তেতিয়াহ'লে নেক্সট কোৱেশ্চনটো কি হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে আমাৰ মহাদেশ কেইখন তোমালোকে এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে সৰুৰ পৰা এইটো জিকে বা জেনেৰেল নলেজৰ কোৱেশ্চন তোমালোকক সকলো সুধিছে তোমালোকক যে আমাৰ যেনেকৈ অসমৰ জিলা কেইখন বুলি সুধে ঠিক তেনেদৰে সুধে ন পৃথিৱীত মহাদেশ কেইখন আছে মহাদেশ আমাৰ মহাদেশ হৈছে উত্তৰ মহাদেশ কেইখন 7খন আৰু সেই কেইখনৰ নাম কি কি হয় ক এছিয়া মহাদেশ খ আফ্ৰিকা মহাদেশ গ উত্তৰ আমেৰিকা মহাদেশ ঘ
দক্ষিণ আমেৰিকা মহাদেশ দক্ষিণ আমেৰিকা এছিয়া মহাদেশ হ'ল আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ইউৰোপ থাকিলে ইউৰোপ মহাদেশ 6 নম্বৰটো হৈছে ওচেনিয়া মহাদেশ আৰু 7 নম্বৰটো কি হ'ব এণ্টাৰ্কটিকা মহাদেশ কি হয় প্ৰথমটো হৈছে এছিয়া মহাদেশ দ্বিতীয়খন হৈছে আফ্ৰিকা মহাদেশ তাৰ পিছত 3 নম্বৰখনৰ নাম উত্তৰ আমেৰিকা মহাদেশ 4 নম্বৰত আছে দক্ষিণ আমেৰিকা মহাদেশ 5 নম্বৰত ইউৰোপ মহাদেশ 6 নম্বৰত ওচেনিয়া আৰু 7 নম্বৰত আছে এণ্টাৰ্কটিকা মহাদেশ গতিকে টোটেল কেইখন আছে মহাদেশ 7খন ইয়াৰে আটাইতকৈ ডাঙৰ মহাদেশখন কোনখন হৈছে এছিয়া এছিয়াখন কিয় সকলো এই 7খন যে তোমালোকৰ হেৰি মহাদেশ আছে তাতকৈ এছিয়া এই সকলোৰ ভিতৰত এছিয়াখন কিয় ডাঙৰ তোমালোকে কিয় জানা নাই আমাৰ এইখন হৈছে পৃথিৱী হা পৃথিৱীখনৰ 79.1 আছিলে চাগে দেই তাৰপিছত 20.9 তেনেকৈ কিবা আছিলে ৰবা মই চাই দিম কৈ আছো এইটো ভুল হৈছে মোৰ ইয়াত আছিলে 70.9 আৰু এইফালে আছিলে 29.1 এখন হৈছে পৃথিৱী ধৰি লৈছো আমি এখন পৃথিৱী পৃথিৱীৰ 70.9% কি আছে পানী আছে এইটো অংশ কি আছে পানী আৰু এই 29.1 যে আছে 29.1 এত কি এইবোৰ কি আছে মাটি কি হয় 29.1% কি আছে মাটি আছে এই যে এই যে 29.1% মাটি আছে এই যে মাটি আছে ইয়াক যদি আমি তিনি ভাগত ভগাও ধৰি লৈছো আমি এভাগ দুভাগ তিনি ভাগ আমি যদি এই তিনি ভাগত ভগাও নহয় এই যে এই এটা ভাগ দেখিছা এই এটা ভাগ সম্পূৰ্ণকৈ এছিয়া মহাদেশে আগুৰি আছে বাকি এই যি দুটা বাকি থাকিল এইখনৰ টোটেল 6খন মহাদেশ আগুৰি আছে অৰ্থাৎ এই দুটা খণ্ডত 6খন আছে আৰু বাকি এটা খণ্ডত অকলে এছিয়া মহাদেশে আগুৰি আছে সেই কাৰণে কি হয় এছিয়া মহাদেশখন এই 7খন মহাদেশৰ ভিতৰত সকলোতকৈ ডাঙৰ মহাদেশ সকলে বুজি পাইছে নহয় ঠিক আছে সেকেন্ড কোন হয় জানানে সেকেন্ড হৈছে আফ্ৰিকা মহাদেশ তুমি বুজি পাইছে নহয় আৰু এই যোনখন এছিয়া মহাদেশ আছে না এইখন হৈছে পৃথিৱী ইয়াক আমি এইডাল যোনডাল ৰেখা গৈছে এইডাল হৈছে বিষুৱ ৰেখা কি ৰেখা আছে এইডালৰ নাম বিষুৱ ৰেখাডালে আমাৰ পৃথিৱী দুটা ভাগত মানে ভাগ কৰিছে কাটিছে ইয়াৰ এইটো যোনটো আছে এইটো হৈছে উত্তৰ গোলাৰ্ধ আৰু এই যোনটো তলৰ সাইড আছে সেইটো হৈছে কি হয় দক্ষিণ গোলাৰ্ধ আমাৰ এছিয়া যোনখন মহাদেশ আছে তাৰ বেছিভাগ অংশই উত্তৰ গোলাৰ্ধত আছে দক্ষিণ গোলাৰ্ধৰ মাত্ৰ অলপ শতাংশ হে আমাৰ মাটিকালি দক্ষিণ গোলাৰ্ধত পৰিছে বুজি পাইছা নহয় তাৰ পিছত নেক্সট কোৱেশ্চন লিখা যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন আৰু ই ক'ত অৱস্থিত তোমালোকক মই সকল 7খন মহাদেশৰ ভিতৰত সবতকৈ ডাঙৰ মহাদেশ কোনখন সেইটো ক'লো এছিয়া দ্বিতীয়খন ক'লো আফ্ৰিকা বুজিলা না এতিয়া তাৰ পিছৰ কোৱেশ্চনটো লিখা
যে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখন ক'ত অৱস্থিত আৰু তাৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব নীল নদী। আৰু ই ক'ত অৱস্থিত? ই হয় আফ্ৰিকাত। ক'ত? আফ্ৰিকাত। প্ৰশ্নটো কি হ'ব? পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি আৰু ই ক'ত অৱস্থিত? তেনেহ'লে তোমালোকে লিখিব লাগিব পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী আৰু ই আফ্ৰিকাত অৱস্থিত। এইটো কুৱেশ্যন হৈ গ'ল নহয়। এতিয়া তোমালোকে কোৱাচোন পৃথিৱীৰ সকলোতকৈ ডাঙৰ মৰুভূমিখন ক'ত আছে আৰু তাৰ নাম কি? কোৱা তোমালোকে। নিশ্চয় জানে এইটো, মই জানো সকলোৱে জানা, মাত্ৰ তোমালোকে নাজানো বুলি ভাবা, মই জানো সেইটো কথা। ইয়াৰ উত্তৰটো কি হ'ব? সাহাৰা মৰুভূমি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি হৈছে? সাহাৰা মৰুভূমি। এইটো কথা মনত ৰাখিবা, কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো। আৰু ই ক'ত অৱস্থিত হয়? আফ্ৰিকাত। ক'ত? এইটো আফ্ৰিকাত। আফ্ৰিকাত অৱস্থিত। হ'ল নহয়? তাৰ পিছত লিখা এই যে আমি পঢ়িলো গোটেইকেইটা 7খন মহাদেশ আছে, ইয়াৰ তৃতীয়তম বৃহৎ মহাদেশ কোনখন? ইয়াৰ উত্তৰ কি হ'ব? তৃতীয়তম বৃহৎ মহাদেশ বুলি ক'লে তোমাৰ ইয়াৰ উত্তৰ হ'ব উত্তৰ আমেৰিকা। এইটো কি হয়? পৃথিৱীৰ তৃতীয়তম বৃহৎ মহাদেশখনৰ নাম কি হয়? উত্তৰ আমেৰিকা। হ'ল নহয়? তাৰ পিছৰ কুৱেশ্যনটো লিখা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক সংলগ্ন কৰি থকা বা যোগাযোগ কৰি থকা এখনে আনখনৰ লগত যোগ হৈ আছে, সেই ভূপৃষ্ঠ মই তোমালোকক এনেকৈ কোৱাকে বুজাই দিম। ধৰি লৈছো এইখন আমাৰ উত্তৰ আমেৰিকা, হা, এইখন হৈছে দক্ষিণ আমেৰিকা, হা। এই উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত এই যে এইখনেদি এই দুইখন মহাদেশ কি হৈছে? কানেক্ট হৈ আছে। এই যোনখন ভূপৃষ্ঠ আছে এইখনেদি এই দুইখন মহাদেশ কানেক্ট হৈ আছে। এই যে কানেক্ট হৈ আছে এই জেগাটোকো কি বুলি কোৱা হয়? তোমালোকে জানা নেকি? কিছুমানে জানে চাগে, কিছুমানে নাজানে। কৈছো এই যে কানেক্ট কৰি আছে সেই ঠাইটোকো কি বুলি কোৱা হয়? পানামা যুঁজক। তোমালোকৰ প্ৰশ্নটো এনেধৰণে আহিব পাৰে, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক যিখন ভূখণ্ডই লগালগি কৰি ৰাখিছে বা সংলগ্ন কৰি ৰাখিছে সেই ভূখণ্ড টুকুৰাক কি বুলি কোৱা হয়? সেই ভূখণ্ডকণক কি বুলি কোৱা হয়? তোমালোকে উত্তৰটো কি লিখিব লাগিব? পানামা যুঁজক। হ'ল নহয়? গতিকে ভাইটি ভণ্টিসকল, আজিলৈ তোমালোকৰ ইমানেই। যিখিনি থাকি গ'ল সেইখিনি আমি নেক্সট যোনটো ভিডিঅ'ত তোমালোকে বনাম সেইটোত তোমালোকক সকলো দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভালে থাকিবা। যিখিনি দিছোঁ সেইখিনি ভালদৰে গোটেইখিনি লিখি লৈ পিনি তোমালোকে পঢ়িবা, যাতে তোমালোকে সেইখিনি পৰীক্ষাত সহায় হৈ গৈ এতিয়াৰ পৰাই তোমালোকে পঢ়িবলৈ আৰম্ভ কৰে, কাৰণ পৰীক্ষালৈ বেছি দিন নাই। ইমানতে সামৰিছোঁ। তোমালোকক আকৌ লগ কৰাৰ আশাৰে ধন্যবাদ।